শৰতৰেতি হেমেকাৰাতি শুনিছো ৰঞ্জন। কোনেনো ফোন কৰিলাকে? কাৰ বা নাম্বাৰ এইটো? নতুন নাম্বাৰ দেখোন। উঠে চাওঁ ৰচোন কোনে। হেল্ল' হেল্ল' মোক চলাবিৰ মান দেখো। কোনিবা ভাল? হেল্ল' কোনে হা? দাদা ক'ত লাগিছে ন নম্বৰটো? মোবাইলত লাগিছে নাম্বাৰটো। তুমি কোনে কৈ আছা? মোবাইলতে ফোন মাৰিছো ৰবা, সেইকাৰণে মোবাইলতে লাগছে। তুমি কোনে কৈ আছা কোৱাচোন? মই পিংকি কৈ আছো। তোমাৰ নাম পিংকি নেকি? ক'ৰ পৰা কৈ আছা নো? মই হাজাৰ পৰা কৈ আছো। হয় নেকি? ক'ত মাৰিছিলা ফোন তুমি? মই আমাৰ দাদা এজনৰ তাত মাৰিছিলো। কোৱাচোন কোৱা, কিয় বা ফোন কৰিছিলা? ক'ত লাগছে কোৱাচোন আগতে নাম্বাৰটো? নাম্বাৰটো দেখোন কৈছো মোবাইলত লাগা বুলি। মোবাইলত নহয়, কোন জেগাত লাগছে সেইটো কোৱা। ভেকলি পাৰাত লাগছে দা। কিয় ৰং নাম্বাৰ দিয়া তেতিয়াহ'লে, ৰাখো দিয়া। ৰবা কিয় ৰাখা? কথা পাতাচোন, চিনাকি হৈ লওক। মই কিয় চিনাকি হ'ম? তোমাক মই চিনিয়ে নাপাওঁ, তোমাৰ লগত কিয় কথা পাতিম মই? চিনি নাপালেও কথা পাতিব পাৰি দা। তুমি কথা পাতিলে যেতিয়া চিনাকি হৈ যাম। নাপতো মই তোমাৰ লগত কথা, তোমাক মই চিনি নাপাওঁ। ইমান মিঠা মাত তোমাৰ। তুমি কি খোৱা? চেনি খাওঁ। সেইকাৰণে তোমাৰ মাতটো মিঠা। হ'বা পাৰে, মই নাজনো নহয়। কিয় নাজনা? জানবা লাগে। ইমান ধুনীয়া ধুনীয়া কথা আকৌ তুমি। তোমাৰ মাত গিলা ইমান মিঠা, কি মৰম লাগি যায়। যা, কি কথা কবা আহিছে লাজ লাগে? লাজ লগা কথা কোৱাই নাই দেখোন মই। তুমি ইমান কিয় লাজ কৰা? হ'ব দে, এতিয়া ফোন ৰাখো, পিছত ফোন কৰিম দে। সঁচা কৰিবা না ফোন? কৰিম দিয়া। ইয়াতে হ'ব দিয়া, ৰাখা। মা কচম পতাই ললো ৰ তাক। দে খেল যাম, বিয়াখন পাতিব পাৰিম আৰু মই। কিয়ে কাক বিয়া পাতাই তই? মেক চলাই শুনিলাকে বধাই যা। কি হ'ল, কাক বিয়া পাতা তই? নাই কাক বিয়া পাতাৰ কথা ক'লো, কাকো বিয়া পাতাৰ কথা কোৱা নাই। ক'বা নোৱাৰা, কলি সি দামৰাই যিটো যত লগাব হ'ব আৰু। ভালে চাই কি বকিবা ধৰলি? নাই ৰ একো বকা নাই, কথা এটা ভাবি আছিলো মই। আমাৰ দুটাৰ ভাবি থাকোঁতে জীৱন শেষ হ'ব। কিয় দামৰা কিহৰ কাৰণে আমাৰ ভাবি থাকোঁতে জীৱন শেষ হয়? মানুহ দেখা নাই বুঢ়া বুঢ়া বুলি কয়, বেয়াই লগা হৈছে গাঁও তলবা জানা না। সেইদিনা কাৰণে কোনোবাই বুঢ়া বুলি কৈছিল, তাকেই তাই বকি আছা। বুঢ়া হ'লেতো বুঢ়া বুলি ক'বয়ে দেচোন আৰু ভাই। সঁচাই তই বুঢ়া হৈছা কিন্তু আৰু। ধৰামিনে তই কি চেংৰা আছা? তইও বুঢ়া হৈছা? মই বুঢ়া হ'লেও গম নাপায়, মোৰ বস্তুগিলা চব ঠিকে আছে। তোৰ যদি বস্তু ঠিকে আছে, মোৰ কি বেয়া হৈছে? মোৰো ভালে আছে, ঠিকে আছে। তোৰ নাই যা, তই বুঢ়া হৈছা দেখোন। তোৰ বস্তু খতৰা পৰি গৈছে ভাই। তই কি দেখা পাইছা নেকি মোৰ খতৰা পৰিছা? দেখবা লাগে নেকি? নেটকাকে গম পাইছো তোৰ খতৰা পৰি গৈছে বুলি। কথাই দিব ফোন কৰিলি আকে। ইয়াৰ আগত তো কথা পাতিব নোৱাৰা, ই গম পালে বেয়া হ'ব কথাটো। ফোনটো নোতলাকে কি চাই আছা? তই থাকচোন, মই আহো ৰ দে। পিছত লগ পাম দে তোক মই। হেল্ল' ক। কিন্তু গুচি গেলে, মোৰ আগত কথাই নাপাতিলা, একলাগে কথা পাতিবা গেছি দেখিছা? কি কেছ? ই যেন কি গুচি গেল? মেক চগলা ই বোধা আপি চাপি পঠাইছে হৈছে যা, বেয়া পাতিব মোৰ এতিয়া কি হ'ব মই এনেকে বুঢ়া হৈ দেখিবা লাগব বধাই যা হৈছে যা। 2 দিন পিছত গাঁৱত চলি গেলে মোক আটা বুলি মাতিব, মোৰো লাজ সন্মান গোটাই যাবই বাপা আৰে। মই যদি বেয়া পাতিবা নোৱাৰো, তোকো বেয়া পাতিবা নেদাও বেটা। গোটেই কি কৰি আছে খবৰটো ল'বা লাগিল, কাৰ লগত বা কথা পাতে আগে শুনি ল'বা লাগিব। হেল্ল' কোৱা। ভাত খালা না? খালো ৰবা। তোমাৰ মাতটো ইমান মিঠা আৰু তুমি কিমান ধুনীয়া হবা ন? নহয় দে, মই ধুনীয়া, ইমানো ধুনীয়া নহয়। নহয় দিয়া, তুমি বহুত ধুনীয়া। নহয় যা, মই ধুনীয়া। জান এটা চুমা দিয়া। ইচ্ছা, কি কথা কয়, লাজ লাগে। একো নহয় দিয়া, দিয়া এটা। লাজ লাগে মোৰ। সি দেখিছা নাই তোৰা? সি মনে মনে চুপি চুপি কথা পাতি থাকে এনেকে। কাৰ লগত কথা পাতি থাকে তই জানা না? মই জানিলি তোক ক'লোকে হয় কাৰ লগত কথা পাতে, নাজনো কাৰণে তোক মাতি লৈ আহিছো। সি ঘণ্টা ক'বাৰ আপি চাপি পতাইছে, মোৰ এনেই যাব এতিয়া। কেনে কৰা তই? সি যদি বেয়া পাতে ভালে, সি পাতিলি তাৰে লৈ এটা তোকো আনি দিম। 2 দিন পিছত যেতিয়া চলি গেলে আটা বুলি মাতিব, তেতিয়া বেয়া কৰাই দিবি মোক। ইমান বেয়া পাতিব নুইছা, ইমানেনো হেৰি হৈছে না তোৰ? আগতে আছো তাৰ ওচৰত লাগি যাওঁ মনে মনে। জান কিয় এনে কৰা তুমি? মই দিম দে, মোৰ ফালে চাওঁছো একবাৰ। অনিল তোকে তহঁতে কেতিয়া আহিছা ঐ? জানটোক যে কিবা সুধি আছিলি তেতিয়া আহিছো। সি মনে মনে দেখিছা না, পিলত কথা পাতি থাকে, মোক একদিনো কোৱা নাই, ইমান দিনে কথা পাতি আছে। তোক কিয় ক'বা লাগে ধৰামিনে? মই এটা ক'বাত আপি ভাল পাই আছো, তোক কম নেকি? কিয় ক'বা নোৱাৰা তই? মই কিয় ক'ম? মই ভাল পাইছো, মই বেয়া পাতিম, তাক কম নেকি? লগৰ চলি বুলি তই সেইখিনি ক'বা নোৱাৰা না? ইমাননো গুটিৰ পাৱন না তোৰ? বেয়া পাতিব মোৰ কি হ'ব এনে হ'ল? চহৰৰ বাচ্ছা, তোকো বেয়া পাতি দিম ৰ, ইমান কিয় আণ্টা পাৰি থাকা তই? নাপৰো দে। তই যদি তাক বেয়াই পাতা, তাক দেখা পাইছা না তই? নাই দেখা নাই, ৰং নাম্বাৰতহে ভাল পাইছো। কি কৈছা? ৰং নাম্বাৰত? ৰং নাম্বাৰত ভাল পাইছো। দেখা পাইছা না নাই? দেখা নাই। হোৱাটছএপত ফটো দিয়া নাই? তাইৰ হোৱাটছএপ যে নাই, কেনেকে ফটো দিব মোক? ধৰা মইনা, ৰং নাম্বাৰত ভাল পাইছা, আগতে লগ কৰচোন তাইক। ক'ত লগ কৰো? পাৰ্কক লাগি মাত, আমি ভাটিবেলা চাবা যাম আজি। দে তাইক ফোন কৰি কেনে কওঁ ৰ মই, পাৰ্কক লাগি আহিবা আজি। হেল্ল'। মই কিবা এটা কাম কৰি আছিলো, সেইকাৰণে কাটি দিছিলো দা। কি বেটা কথা ক'বা আহিছে? তুমি এটা কাম কৰিব পাৰিবা নেকি হা? কি কাম জান?
তুমি পাৰ্কক লাগি আহিব পাৰিবা নেকি ভাটি বেলা কিয় যাব লাগে পাৰ্কত এনে আহিবা লগ কৰিম আজি তোমাক নাযাওঁ মই পাৰ্কত কিয় না তুমি আহিবা মোক দেখোন ভাল পোৱা তুমি তোমাক মই বিয়া পাতিম নহয় তুমি আহিবা পাৰ্কক লাগি হয় নেকি দেচোন তে চাওঁ দেচোন একো চাবা নালাগে তুমি আহিবা বুলি কৈছা আহিবা পাৰ্কত ইয়াতে হ'ব দে যাম 4টা বজাত তুমি আহিবা পাৰ্কক লাগি দেয়াতে হ'ব দে ই আহিব বোলে মেক চকলাই পাতি পেলাই যাবা দিছে 4টা বজাত ভাল তহঁতে বিয়া পাতিলে মোৰ কি হ'ব এতিয়া তই বুঢ়া হৈ থাকিবি যা দৰা মাইনাটো চাই উৰা আগত তাৰপিছত তোৰটো কৰি দিম ৰ তাইৰ মাতটো যেনেকুৱা মিঠা তাই মানুহটো সিমানে ধুনীয়া হ'ব না আগতে চাই লৈচোন তাৰপিছত কিমান ধুনীয়া দেখা পোৱা যাব নেউল মোক ভাল লগা হৈছে নে নাই একদম চলমান খান নালাগা হৈছে তই টেনশ্যনে ল'ব নালাগে তোৰ মুখখানটো গাড়ী তিয়ান কৰি ৰাখিছা তই বেয়া কৰাবি দে মোৰে নাই এনেকৈ ইয়ালে বুঢ়া হৈ থাকিম যা মই আৰু এটো হৈ যাক দে তাৰপিছত তই দিম দে এটা চাই মুখখান গাড়ী তিয়ান কৰি থাকাত চাই অলপমান ভাল এনেকৈ থাক সেইকাৰণে মই তাক আনিতে খোজা নিছিলোঁ হ'ব না এনেকৈ থাকিলি হ'ব দে এনেকৈ থাকাৰ তাইক ফোন নকৰা কিয়া কেতিয়া আহে সৰু পাহৰি গৈছিলে হেল্ল' দা তোমাৰ খবৰে নাই দেখোন মই এতিয়া পাৰ্কত ইমান টাইমত ৰৈ আছোঁ মই দেখোন পাৰ্কত আছো তোমাক দেখাই নাই তুমি ক'ত আছা এই পিছলি খেলা সেই তাৰে কাষতে আছোঁ ক'ত তোমাক দেখোন মই দেখাই পোৱা নাই ইয়াতে আছোঁ এই মোৰ ঘৰত এটা ছোৱালী আছে তাৰে কাষতে আছোঁ হেল্ল' হেল্ল' ক'ত তুমি পিছলা কৰি থাকা এইখিনি কাষতে আছো দেখোন ময়ো তুমি দেখোন দূৰত কথা ক'লে ওচৰত কোৱা আন পাই তুমি ক'লে সেনে আন পাওঁ ৰ'বা তোমাৰ মাতটো ইমান ধুনীয়া হৈছে নহয় আগত চাই তই কথা পাতি থকা ছোৱালীটো কাষতে আছে এইটো সেই নহয় তুই ইমান ধুনীয়া ছোৱালী মাত তাইৰ ইমান কলা হ'ব না তাই আহা জল্দি আপা দেখিছা না তাৰ সেইটোৱে লাভাৰ সেইটোৱে নেকি কি কয় এনেই দেখোন কলা পৰা দামৰি আন পায় মই ইয়াতে আছো বন্ধে তুমি অলপ দূৰত যাই কিনে কথা পাতাচোন এই কলা দামৰিটো অলপ বেছি কৰে দূৰত যাই কিনে কথা পাতা মেক চলাই মাত গেলে কালি শুনা পাওঁ মোবাইলতো তুমি পিংকি নেকি হয় তুমি কোন ময়ে দে আছি কিয়া মই জানতো তুমি ইয়াতে আছা মই আৰু বিচাৰি আছো তোমাক নেবলে তুই কি ইমান কলা দেখুৱে ৰং এম্বাৰত ভাল পাইছিলি দেখোন তামাম লাগছে কিন্তু সেই মেক চলাই তই আৰু তামচা কৰিব দিছা কেনেকে যাবৰ পাই দিয়া জান তুমি আৰু দূৰত কে গেলা ওচৰত আমি কথা পাতো মেক চলাই কোনো জান নাই ভাল মই জান নহয় তোমাক তো জান বুলি মাত দিছিলা মই আগতে জানিছিলো তোমাৰ এতিয়া মই তোমাৰ জান নহয় মই কোনো জান নহয় মই তোমাক চিনি নাপাওঁ পাৰে জান শুনা না নেলো মোক পাইনি এইটো কেনে কৰে কলা দামৰিটো জান তুমি কেনে কৰি আছা আমাক চুমাক বোলে চুমা লাগে চুমা দিমা নেলো মোৰ হাতত ধৰি ৰাখছি যাওঁ নেলো মোক লৈ যাবা পাৰে পাই ৰং নম্বৰৰ মাল দে মজা আছে কিন্তু কি বেটা মনে লাইন মাৰি আছিলে এতিয়া কেনে লাগছে দেচোন এইগিলা ধেমালি কৰা কথা নহয় এতিয়া যোৱাৰ পাই মোক লৈ যায় ভাই জল্দি যোৱে জান তুমি সিফাল মই কিয় হলা আহা নাই মোৰ কাষত নেউল লৈ মোক পাই লৈ যাব পাৰে ৰাতি লাইটৰ ঘৰত থিয়া কৰি দিলেও দেখোন মই দেখা পাৰে নহয় আকৌ নহয় দে ভালে আন্ধাৰত কোনেও দেখা পাবাৰ নহয় তই য'তে ত'তে লৈ যাব পাৰিবি মাল পাইছা কিন্তু তই এইটো মোক নিয়ে তহঁতে কেনে কৰা মানে এইটো চোৱা তোমাৰ দেউতা আহিছে চিকা ডাউৰ পাই ক'ত দেউতা দেখোন নাই ইয়াতে ক'ত গেলা জান কে ডাউৰি আছা তুমি জান আহা না মোৰ কাষত তুমি কিয় গেলা মোক এৰি থৈ চবেই পলাৱে ইমান ধুনীয়া আপা এটা পাইছিলো সিও পলা লাগে চবে খালি ৰং নাম্বাৰতে মোক ভাল পায় এনেহ'লে কোনেও ভাল নাপায় ইমান ধুনীয়া আপি পাবি নে তহঁতে বিচাৰি কেনে ইমান ধুনীয়া মই মাই আজিও এটা পলে গেলে মোৰ তাৰ বাই কি ৰং নাম্বাৰ কেনে লাগছি চাই মোক গোটেই পাত্তাই নেদাই গেছি মই চাম বুলি কেনে লাগছি এতিয়া মই কি জানো তাইৰ মাতটো ইমান মিঠা আহিছিলে কেনে ভাবিছিলো বহুত ধুনীয়া হ'ব তাই যে দেখা তেনে হ'ব মই কি জানিছিলো কৰালে ভাল হ'ব বেয়া কৰা নহ'লে তাইক 20টামান লাইট জ্বলাই দিলেও তাইক দেখাব পাৰে নহয় লাইটৰ পোহৰত বাপেও তাইক আৰু মই বেয়া কৰাম কাণত ধৰিছোঁ ৰং নাম্বাৰত ভাল নাপাওঁ তো গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে লাইক এটা কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাইজ এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে দে কাৰণ কোনেও যাতে গাত পাতি নলয় কমেণ্ট কৰি থাকিব কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা লাগে দিয়ক তেনেহ'লে আকৌ লগ পাম